Hey everyone, welcome to my mini vlog. আজি ৰাখী পূৰ্ণিমা আৰু এই ৰাখীৰ দিনটোতে আমাৰ উবুনে পাই গ'ল তাৰ মৰম আৰু বৰ্ষা দিয়ে পঠিওৱা ৰাখী। কুৰিয়াৰ কৰি পঠাই তাই য'তেই থাকে তাৰ পৰাই আৰু এইবাৰ পঠিয়াইছে ৰাজস্থান জয়পুৰৰ পৰা আৰু সি দেখিছেনে কিমান হেঁপাহেৰে আৰু এক্সাইটেড হৈ খুলিছে আৰু এয়া তাৰ মৰমৰ ৰাখী পাই গ'ল। থেংক ইউ বৰ্ষা। আৰু ৰাখী যিহেতু আজি সময় পৰিছে ৰাতি 9 বজাৰ পিছত আমি দেৰিকৈ তাক মই পিন্ধাই দিম আৰু তাৰ আগতে ৰাখী বুলি আমি অকণমান মাৰ্কেটৰ পৰা আহিমগৈ। বহুত ধুনীয়া লাগে আৰু আজি বহুত ধুনীয়া ধুনীয়া ষ্টল বহে, চাই আহিমগৈ। এয়া আমি মাৰ্কেট পাই গ'লোঁ। বহুত সৰু সৰু ষ্টল বহিছে, মিঠাই, চকলেটছ, গিফ্টছৰ। এয়া দেখিছেনে কিমান বেলেগ বেলেগ ধৰণৰ মিঠাইৰ পেকেট আৰু চকলেটছ আৰু গিফ্টছ আৰু ড্ৰাই ফ্ৰুটছ এইবিলাকৰ ধুনীয়া ধুনীয়া পেক কৰাও থাকে আৰু বেলেগ বেলেগ গিফ্টছৰো ষ্টল বহিছে। এতিয়া দেখুৱাম আপোনালোকক। এয়া মেহেন্দি লগাই আছে। মই বেছিকৈ ভিডিঅ' কৰা নহ'ল, কিন্তু ইয়াতে যিকোনো ফেষ্টিভেলত সকলোৱে খুব ধুনীয়াকৈ মেহেন্দি লগাবই। আৰু এইখন এখন ষ্টল ৰাখীৰ আৰু সৌখন এখন গিফ্টছৰ আৰু এইখন ৰূপৰ পানী চৰোৱা হয় বস্তুবিলাক আৰু ৱেইট হিচাপত চেল কৰিছে, কিমান ৱেইট তাৰ ওপৰত প্ৰাইচটো। খুব ধুনীয়া লাগিছিলে, আমি কিন্তু লোৱা নাই কাৰণ প্ৰায়ে দেখোঁ ৰূপৰ বস্তুবিলাক ক'লা পৰি যায়, সেইকাৰণে মেইনটেইন কৰিব নোৱাৰিম বুলি আমি লোৱা নাই। এনেকৈয়ে এই বস্তুবিলাক চাই মেলি আমি অলপ মিঠাই কিনিলোঁ আৰু এখন নতুনকৈ খোলা ৰেষ্টুৰেণ্টত পিজ্জা আৰু পাস্তা খাই পেলাই ঘৰলৈ গুচি আহিলোঁ। আহি ধুনীয়াকৈ বুনক ৰাখী পিন্ধাই দিলোঁ। Thank you for watching. Bye bye. Good night.